Hello friends, welcome to Assam Government Exam Preparation YouTube channel. Friends, মই আজি আপোনালোকৰ কাৰণে এক চৰকাৰী চাকৰি নিযুক্তি খবৰ লৈ আহিছোঁ। হয়, পোষ্ট লৈছে অসম চৰকাৰৰ আপোনালোকৰ যিটো চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শোণিতপুৰ তেজপুৰত লৈছে। হয়, CGM তেজপুৰত লৈছে পোষ্ট আৰু পোষ্ট হৈছে আপোনালোকৰ অফিচ পিয়ন আৰু ইয়াৰ পোষ্ট হৈছে আপোনালোকৰ দুটা পোষ্ট আছে আৰু এই পোষ্ট দুটা আনৰিজাৰ্ভ আছে, কাৰো কাৰণে ৰিজাৰ্ভ নাই। ইয়াৰ বাবে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 8 পাছ আৰু মেক্সিমাম আপোনালোকে হাই ছেকেণ্ডেৰী পাছ। ইয়াৰ পিছত ইয়াৰ কাৰণে আপোনালোকৰ বয়স হ'ব লাগিব কমেও 18 বছৰ আৰু মেক্সিমাম 38 বছৰ হ'লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু যিসকল SC ST আছে তেওঁলোকৰ কাৰণে বা OBC আছে তেওঁলোকৰ কাৰণে এই ৰিলেশ্যনটো পাব। ইয়াৰ পিছত আপোনালোকক এইখিনিতে কৈছোঁ, এইটো এটা আপোনালোকৰ অফলাইন চাকৰি হয়, গতিকে আপোনালোকে জানে অফলাইন চাকৰিসমূহ ষ্টেণ্ডাৰ্ড ফৰ্ম যোগে এপ্লাই কৰিব লাগে। আৰু যেতিয়া আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম যোগে এপ্লাই কৰিব তেতিয়া লিখা আছে চাওক, দ্য এপ্লিকেশ্যন উইথ চেল্ফ এটেষ্টেড কপিজ অফ all testimonials regarding educational qualification, age, caste, valid employment exchange, registration card, along with 3 copies of recent passport size photograph duly assigned by candidate on the reverse size। মানে আপোনালোকে যেতিয়া ষ্টেণ্ডাৰ্ড ফৰ্ম যোগে এপ্লাই কৰিব তেতিয়া আপোনালোকৰ যিমান শিক্ষাগত অৰ্হতা আছে, এজ আছে, এজ চাৰ্টিফিকেট বা কাষ্ট চাৰ্টিফিকেট, সেই গোটেইখিনি আপোনালোকে চেল্ফ এটেষ্টেড কৰি দিব লাগিব। লগতে আপোনালোকে এইটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো আপোনালোকে দিব লাগিব, কিন্তু চেল্ফ এটেষ্টেড কৰি দিব। আৰু লগতে আপোনালোকে 3 কপি ফটো দিব লাগিব, কিন্তু সেই যিটো 3 কপি ফটো আছে সেই ফটোৰ বেক চাইডত আপোনালোকে চাইন কৰি দিব লাগিব। ইয়াৰ পিছত 7 নম্বৰ পইণ্টটো চাওক, আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেইটো ষ্টেণ্ডাৰ্ড ফৰ্মত লিখি দিব। হয়, ষ্টেণ্ডাৰ্ড ফৰ্মত কোনো ধৰণৰ মোবাইল নম্বৰ লিখাৰ জেগা নাথাকে, গতিকে আপোনালোকে ওপৰত বা তলত লিখি দিব পাৰে। তাৰ ইয়াৰে যিটো লাষ্ট ডেট হৈছে আবেদন কৰাৰ সেইটো হৈছে আপোনালোকৰ 7/12/2021, মানে 7 ডিচেম্বৰ 2021। 9 নম্বৰ পইণ্টটো আপোনালোকে খুব মনোযোগযোগে শুনিব। যিটো আমাৰ 9 নম্বৰ পইণ্ট আছে সেইটো চাওক, আপোনালোকে যিটো এনভেলপত মানে এপ্লাই কৰিব সেইটো এনভেলপৰ ওপৰত এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ অফিচ পিয়ন এইটো এনেকৈ ডাঙৰ হাতেৰে লিখা হ'ব লাগিব, নহ'লে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো মানে ৰিজেক্ট হৈ যাব। আৰু এটা কথা আপোনালোকে চাওক, 11 নম্বৰ যিটো পইণ্ট দিয়া আছে তাত লিখা আছে আপোনালোকে এটা নিৰ্দিষ্ট সময়ত এটা এলিজিবল কেণ্ডিডেটৰ লিষ্ট এটা আপোনালোকৰ এইটো শোণিতপুৰ judiciary.gov.in মানে পাব্লিছ হ'ব আৰু আপোনালোকক SMS যোগে ইয়াৰ কথা জনোৱা হ'ব। কিন্তু সেইবাবে আপোনালোকে মাজে সময়ে এইটো ৱেবছাইটটো ভিজিট কৰি থাকিব, আপোনালোকৰ ঘৰত কোনো ধৰণৰ কল লেটাৰ নপঠায়। তাত লিখাই আছে চাওক, এপ্লিকেণ্টছ আৰ এডভাইজ টু গো থ্ৰু দ্য অফিচিয়েল ৱেবছাইট ৰেগুলাৰলি। আপোনালোকে ৰেগুলাৰলি মানে সময়ে সময়ে কেতিয়াও আপোনালোকে চেক কৰি থাকিব। আৰু আপোনালোকৰ যিটো মানে ইণ্টাৰভিউ হ'ব ইয়াৰ কাৰণে ইণ্টাৰভিউ আপোনালোকৰ তেজপুৰত হ'ব আৰু ভেন্যু আৰু ডেট কেতিয়া হয় আপোনালোকক SMS যোগে লাভ কৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে এইটো যদি অফলাইন চাকৰি কেনেকৈ এপ্লাই কৰিব লাগে নাজানে, মোৰ এটা ভিডিঅ' আছে, ভিডিঅ'টো চাব, তাত আপোনালোকে জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে কেনেকৈ অফলাইন চাকৰি এপ্লাই কৰে। লগতে আপোনালোকে যিটো এপ্লাই কৰোঁতে আপোনালোকে এইটো লিখি দিব, এইটো এড্ৰেছত পঠাব লাগিব নথিপত্ৰসমূহ, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শোণিতপুৰ তেজপুৰ, আৰু যিটো এটা পিনক'ড আছে পিনক'ডটো আপোনালোকে এবাৰ গুগল কৰি চাব। তো ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেলটো আপুনি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। মই আকৌ আহিম এটি নতুন নিযুক্তিৰ খবৰ লৈ।